হেল্ল' গাইজ, আপোনালোকৰ কি খবৰ? ভালে আছে সকলো? মই ভালে আছোঁ। যদি আপোনালোকৰ ভালে আছে তেনেহ'লে আহক আজি মই ভিডিঅ' এটা ষ্টাৰ্ট কৰিম। আৰু যাৰ যাৰ ভাল নাই মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ চবৰে ভাল হৈ যাতে। আৰু এয়া মই প্ৰথমতে আজি মৰ্ণিং ৱাকৰ পৰা ষ্টাৰ্ট কৰিছোঁ ভিডিঅ'টো। আৰু মৰ্ণিং ৱাক আহিলোঁ, আহি কিনে অলপ প্ৰেক্টিছ কৰি চাই থাকক আৰু দেখুৱাই যাম। তাৰপিছত ভাত খাই ভাগিনটোৰ লগত অকণমান সময় খেলিলোঁ সি বৰফালে। আৰু বৰষুণ আহিলে আৰু এই পোৱালিকেইটাও বহি থাকিলে ইয়াত আৰু খেলিছে গোটেইকেইটাই। আৰু তাৰপিছত আমি ফুচকা খাইছোঁ মোৰ লগত আৰু মই কেনেকৈ কৰি ফুচকাখিনি খাইছোঁ দুটাই কাজিয়া কৰি। আৰু চাইডটো খালি লপক সোমোৱাইছে, ইমান বেয়া। মোবাইল ধৰোঁ নে খামেই একো ধৰিব পৰা নাই মই। চাবি দেই গাইজ, এই আহি চাবি ৰাক্ষস অকণমান মুখত সোমাব। এতিয়া ভৰাই লৈছে নহয়, একে মুখত ৰাক্ষসৰে অপকে সোমাই দিব চাবিচোন। ভাটিবেলা সময়ত আহিলোঁ 3টা বজাত আমি কৃষ্ণমণি আৰু মই ঘূৰিবলৈ। আৰু ঘূৰি আহি পেলাই হস্পিটেলখন এনেই বেয়া আৰু সৰু সুৰাকৈ এটা ভিডিঅ' কৰি দেখাম ভাবিছিলোঁ। এনেই আমাৰ গাঁৱত আছে বুলি এখন হস্পিটেল, সেইখিনি দেখুৱাবলৈ চেষ্টা কৰিলোঁ আৰু অকণমান ভিডিঅ' কৰিলোঁ আৰু দেখুৱালোঁ। আৰু এয়া আমি হস্পিটেল আহি পাই গ'লোঁ আৰু ভিডিঅ'টো দেখুৱাবলৈ চেষ্টা কৰিলোঁ। ভালকৈ চাই বুজি দিব। হয়, ঠিক আছে। আপোনাৰ এটা গোটেই কাৰোবাক জিকাব পাৰে, হৰুৱাব পাৰে। ঠিক আছে, আপুনি বুজিখিনি দিব ন, তেতিয়াহ'লে আমাৰ যেনেকৈ উন্নতি হয় সেনেকৈ বুটটো দিবলৈ চেষ্টা কৰিব। তেতিয়া ময়ো সেনেকৈ বুটটো দিবলৈ চেষ্টা কৰিম, আপোনালোকেও সেইটোকে বুটটো দিবলৈ চেষ্টা কৰিব। আৰু আপোনালোকৰ ডিষ্ট্ৰিক্টত কোন তাৰিখে বুটটো মোক কমেণ্টত জনাই দিব দেই। আজিলৈ ধন্যবাদ, আৰু আপোনালোকে কৃষ্ণমণিলৈ ধন্যবাদ থাকিলে। বাই বাই। এইখনেই হৈছে আমাৰ আদৰকুনা মিনি প্ৰাইমাৰী হেল্থ চেণ্টাৰ, আৰু বহুতে ভাল আমাৰ গাঁৱত থকাৰ কাৰণে হস্পিটেলখনে আমাৰ বহুতে সুবিধা হৈছে। আৰু আমাৰ চৰকাৰলৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ গাঁৱত এখন হস্পিটেল আছে আৰু লগৰজনে ক'লেই বহুতে ভাল হৈছে বুলি। আৰু চাই থাককচোন ভিডিঅ'টো আৰু আগলৈ। অকণমান ঘূৰি কিনে আহি গ'লোঁ মই ভাটিবেলা সময়ত। 5টা বজাত যাম মেলা চাবলৈ, এয়া মেলা চাবলৈ যাম এতিয়া। আৰু এতিয়া আহি গ'লোঁ মেলা চাবলৈ যাওঁ। বৰ্তমান আহি আমি মেলা পাই গ'লোঁ, বৰাক উপত্যকাৰ এইখন মেলা, বাৰণী মেলা বদৰপুৰ। আমি বদৰপুৰ মেলা পাই গ'লোঁ। আহি কিনে চাই থাকোঁ মেলাখন কি ওলাইছে। তাৰপিছত আমি লটাৰী খেলা, আৰু লটাৰীত 9-10 এটা টিকেট খাইছিলোঁ ভাগ্য পৰীক্ষা। তাৰপাছতে আমি মই গুলি ভৰাই বেলুনখিনি ফুটাবলৈ বন্ধুক মাৰিলোঁ। 4টা গুলি মাৰি থকা 2টাই ফুটিছে, 2টা নালাগিলে গৈ পেলাই ইভেণ্ট আছে লগতো খেলালে বন্ধুক, গুলি ফুটালে। আৰু লটাৰী খেলিলোঁ যেতিয়া 9-10 টিকেট কাটিছিলোঁ, দেখিছেনে? এইটো একোৱেই নালাগিলে, সেইকাৰণে নচিবখনত নাই চালে লটাৰী। মই খেলিলেও নালাগে, সেইকাৰণে মই নেখেলোঁ। সেইকাৰণে অকল 10 টকাৰে কাটিছিলোঁ, সেইকাৰণে খেলাইলোঁ। আৰু বন্ধুক খেলিলোঁ, খেলি কিনে আৰু লটাৰী কাটি খেলিলোঁ, খেলি কিনে আৰু আহি গ'লোঁ। বৰ্তমান মেলাখন ঘূৰিলোঁ, একোৱেই নাই কিনে মেলাত।
তাৰপাছত মেলাখনৰ পৰা আইচক্ৰীম এটা খাই কিনে ওলাই গ'লোঁ আৰু ৰেষ্টুৰেণ্ট আহি গ'লোঁ বদৰুৰিখন কি অৰ্ডাৰ দিব লাগে চাই পিনে অৰ্ডাৰ দিছোঁ আৰু মই দিছোঁ ইগ নুডলছ মানে কণী নুডলছ অৰ্ডাৰ দিলোঁ আৰু দিয়ে ম'ম' অৰ্ডাৰ দিলে আৰু ৰেষ্টুৰেণ্টখন বহুত ধুনীয়া আৰু ফটো চটো উঠি ৰেষ্টুৰেণ্ট খাই বৈ আৰু আহি গ'লোঁ আমি আৰু ৰেষ্টুৰেণ্ট ফটো উঠিলোঁ আৰু তাৰপিছত ভিডিঅ' চাই ভাল এয়া হৈছে ম'ম' পাতি ম'ম' ঐ মোলৈ একো অহা নাই যে এতিয়ালৈকে পিঁয়াজ এখনত নাই কি প্লেট নাই স্পনো নাই মানুহটো নুদ খাই চাওঁ বোলো মই নুডলছখিনি খাই ল'লোঁ আৰু খাই কিনে আৰু আজিলৈ এইখিনিতে ভিডিঅ'টো বিদায় ল'ম আৰু এটা ভিডিঅ' আমি নেক্সট ভিডিঅ'ত আকৌ লগ পাম আপোনালোকৰ মাজত আহিম আৰু যদি মোৰ ভিডিঅ' চাই ভাল লাগিছে আপোনালোকৰ লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব লগতে ছাবস্ক্ৰাইব কৰি নাপাহৰিব আৰু আজিলৈ মই ইমানতে বাই বাই